নমস্কাৰ। আজি গুৰুজনাৰ তিৰুভাৱ তিথিত তেখেতক প্ৰণিপাত জনাই আবৃত্তি কৰিছোঁ শ্ৰদ্ধাৰ অনিমেষ বৰুৱাৰ দ্বাৰা ৰচিত শংকৰদেৱ। বৰদোৱা আলিপুখুৰী নামেৰে ঠাই অসমৰ, তাতে জন্ম হৈছিল গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। শিক্ষা গ্ৰহণ কৰি মহেন্দ্ৰ কন্দলীৰ টোলত আকাৰ হুঁচৰিকাৰ নথকা কবিতা ৰচিছিল 12 বছৰ কালত। ভৰা লুইত সাঁতুৰিও হৈছিলে পাৰ, পুত্ৰ আছিল তেওঁ কুসুম্বৰ আৰু সত্যসন্ধ্যাৰ। অসমীয়া জাতিটোক বান্ধি একতাৰ টোলে সৃষ্টি কৰি ভাওনা নাট আৰু বৰগীত ৰচিলে। কৃষ্ণ নামৰ মহিমা তত্ত্ব কথা কীৰ্তন দশমত দিলে ঠায়ে ঠায়ে মহান সত্ৰ আৰু নামঘৰ সজালে। খোল তাল নৃত্য গীতৰ গুৰু আছিলে যে আধাৰ, মহাতীৰ্থ ভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্মৰ কৰিছিলে প্ৰচাৰ। বেদ পুৰাণ সহ নানা ধৰ্মশাস্ত্ৰ গুৰুজনাৰ আছিল অৱদান। মহাপুৰুষ ৰূপে সেয়ে তেওঁ আজিও সৰ্বত্ৰে বিদ্যমান। সশ্ৰদ্ধ প্ৰণাম কৰোঁ গুৰু, পদ 2 যুগলত তোমাৰ। কৃপা কৰিবা যাতে একতাৰ জৰীডাল যেন নিছিগে আমাৰ।